নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল আৰু মোৰ ফেচবুক পেজলৈ জনাইছোঁ স্বাগতম। আৰু আজি আপোনালোকৰ ওচৰলৈ মই লৈ আনিছোঁ এটা নতুন ৰেচিপি। আৰু আজি ৰেচিপিটোৰ কাৰণে যিখিনি সামগ্ৰী লাগে এয়া মই যোগাৰ কৰি লৈছোঁ, আপোনালোকে চাব পাৰে। গতিকে বলক আজি ৰেচিপিটো আৰম্ভ কৰোঁ। আৰু আজিৰ ৰেচিপিৰ কাৰণে এয়া মই লৈছোঁ মগু মাহ, যিখিনি আমি প্ৰসাদৰ কাৰণে ব্যৱহাৰ কৰোঁ সেয়া। আৰু লগতে এয়া দি দিছোঁ নৰসিংহৰ পাত, মই একেবাৰে গ্ৰাইণ্ডাৰতে দি থৈ দিছোঁ, আপোনালোকে চাব পাৰে। এয়া লৈ লৈছোঁ নৰসিংহৰ পাত, সেইখিনি সৰু সৰুকৈ কাটি লৈছোঁ। তাৰপিছত এয়া দি দিম সৰু সৰুকৈ কাটি লোৱা পিঁয়াজ, বেছি নিদিওঁ, অকণমান দিম। তাৰপিছত অকণমান দি দিছোঁ আদাখিনিও সৰু সৰুকৈ কাটি লৈছোঁ, আপোনালোকে চাই থাকিব আৰু। তাৰপিছত এয়া দি দিছোঁ কেইফুটামান নহৰু। এয়া নহৰুটো অকণমান বেছিকৈ দিছোঁ আৰু গোন্ধটো আহিব পাৰে ভাল, সেইটো কাৰণে। তাৰপিছত এয়া দি দিছোঁ অকণমান মান ধনিয়া পাতখিনি সৰু সৰুকৈ কাটি লৈছোঁ মই। তাৰপিছত ইয়াত দি দিম কেইটামান কেঁচা জলকীয়া। এয়া ধুনীয়াকৈ গোটেইখিনি সামগ্ৰী গ্ৰাইণ্ডাৰটোত মানে ৰাখি দিছোঁ আৰু জাৰটোত মানে গ্ৰাইণ্ড কৰিম এইখিনি। আৰু ইয়াতে এতিয়া দি দিম নিমখ, আৰু নিমখখিনি দি ধুনীয়াকৈ ঢাকোন মাৰি কিনে এইখিনি এতিয়া ধুনীয়াকৈ পেষ্ট বনাই ল'ম। আৰু এয়া হৈ গ'ল পেষ্টখিনি। আৰু পেষ্টখিনিৰ লগত এতিয়া দি দিছোঁ অকণমান বেচন আৰু চাউলৰ পিঠাগুড়ি। আৰু ইয়াতে আপোনালোকে যিমানখিনি মানে ব্যৱহাৰ হয় সিমানখিনি দিব পাৰে। ধৰক মানে যদিহে পনীয়া হৈ থাকে পেষ্টখিনি, তেনেহ'লে যিমান পৰিমাণৰ বেচন বা পিঠাগুড়ি দিব ইচ্ছা কৰে সেইখিনি দিব লাগে, মাত্ৰ পেষ্টটো অকণমান ডাঠা হ'ব লাগে। আৰু এয়া পেষ্টখিনি কৰি লোৱাৰ পিছত ইয়াতে অকণমান সৰু সৰুকৈ পিঁয়াজ আকৌ কাটি দিছোঁ। আৰু এতিয়া এইখিনি ধুনীয়াকৈ পেষ্ট বনাই লৈছোঁ। পেষ্টটো ইমান বেছি ডাঠাও হ'ব নালাগে আৰু বহুত বেছি পাতলো হ'ব নালাগে, চাব আৰু আপোনালোকে। আৰু এয়া তেল দি কিনে এতিয়া ধুনীয়াকৈ এখন এখনকৈ এইখিনি ভাজি ল'ম। আৰু মই ৰেচিপিৰ নাম কোৱাই নাই নহয়, তো মই আজি বনাইছোঁ এয়া মগু মাহৰ বৰা। বহুতে জানেই চাগে এইটো মগু মাহৰ বৰা, এইটো খাবলৈ বহুত বেছি টেষ্টি হয়। আৰু ইয়াতে আপোনালোকে বেকিং পাউডাৰো ইচ্ছা কৰিলে দিব পাৰে, তেতিয়া অকণমান ফুলি আহে আৰু বস্তুটো। মই পিছে দিয়া নাই, কাৰণ সেইটো ইচ্ছা আৰু নিজৰ ইচ্ছা, দিলেও দিব পাৰে। আৰু এতিয়া এইখিনি ধুনীয়াকৈ ভাজি লৈছোঁ। এতিয়া ধুনীয়াকৈ ৰঙচুৱা হোৱালৈকে ভাজিম আৰু যাতে মচমচীয়া হয় খাবৰ কাৰণে। ধুনীয়াকৈ ভাজি লৈছোঁ, চাইছে আৰু। তাৰপিছত এইখিনি ধুনীয়াকৈ কাগজ এখনত উলিয়াই দিম, যাতে ইয়াৰে তেলখিনি ধুনীয়াকৈ কাগজত লাগি থাকে। আৰু সেয়াই আছিলে আজিৰ মোৰ ৰেচিপি। আপোনালোকে কোনে কোনে ভাল পালে ৰেচিপিটো চাই জনাব, আৰু আপোনালোকে নিজেও ট্ৰাই কৰিব বনাবলৈ। আৰু যিসকলে জানে তেওঁসকলেতো জানেই বাৰু, যোনে এয়া প্ৰথমবাৰ চাইছে মোৰ ভিডিঅ'ৰ পৰা, তেওঁলোকে চেষ্টা কৰক আৰু মোক এবাৰ কমেণ্ট কৰি জনাব যদিহে ভাল পালে। ঠিক আছে তেন্তে আজিলৈ বাই বাই।